এয়া কঠীয়া ৰুবলৈ গৈছিলোঁ আজি অকণমান দেখাম তাৰ আগতে আৰু কিবা কিবি অলপ দেখাই লওঁ বলক যাব। এয়া বাৰীৰ ভাত কেৰেলা, এয়া দেখিছে 5টা ভাত কেৰেলা আৰু এটা জিকা সৰু সৰু হৈ আছিলে, এইটোৱে ডাঙৰ হৈছিলে, পোৱালীয়ে ছিঙি লৈ আহিলে। তাকে বোলো অকণমান দেখাওঁ, ভাল লাগে ন নিজৰ ঘৰৰ বস্তু এটা লাগিলে কিবা এটা, সেই তাকে অকণমান দেখালোঁ, বেয়া নাপাব। এয়া ফিৰিঙি জলকীয়া অলপো পালে, তাকে সেইকেইটাও ছিঙি আনিছে পোৱালীয়ে। আৰু আজি মই বনাইছোঁ এটা বস্তু, এইটো পেৰা বনাইছোঁ। কেনেকৈ বনাইছোঁ, কি দি বনাইছোঁ মই আপোনালোকক ৰেচিপিটো দিম। আজি মই বনাই খাই চাইছোঁ, সঁচাই বহুত ধুনীয়া লাগিছে। ভাবিলোঁ আপোনালোককো দিম। ভিডিঅ'টো আজি কৰা নহ'লে, সেইবাবে এনেই অকণমান দেখাইছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকক সকলোকে দেখাম আৰু আপোনালোকে চাব। আজি বোকা ৰুবলৈ আহিছোঁ। কাৰ? এই বুধবাৰে অঁ, এয়া দেখিছে ৰুই আছে। এতিয়া ময়ো ৰুম, জোক লাগিছে নেকি, দেখিছে কিমান দ সোপা। ৰুই লওঁ। দেখিছে পোৱালি আৰু বৈ একদম ৰুইয়ে আছে। মই ৰুম বাৰু, অকণমান ইহঁতক ভিডিঅ' কৰি লৈছোঁ, তাৰ পাছতহে মই ৰুম। একদম পূৰা লাগি গৈছে আৰু পোৱালীয়ে দেই, পাৰিছে বেচেৰাই, শিকাই দিছে বৌয়ে, পূৰা একদম লাগি আছে আৰু দুইজনীয়ে। কঠীয়া এতিয়া ৰুম, দুডালমান দেচোন মই ৰুই লওঁ। এয়া ৰুম দেই। বহুত দ হৈ আছে যে, পিছত দেখাম দিয়ক, মই ৰুই লওঁ দেই। সেই ৰ'দ নাই, মাটি ৰুই হৈ গ'ল। জোকে কামুৰি দেখিছে, এয়া একদম ফুটাই দিলে। এতিয়া বৌহঁতে ৰুই আছে, পোৱালীয়ে ৰুই আছে, দেখাম দেই। পোৱালি ৰুইছ? অঁ ৰুইছোঁ। জোক লগা নাই তোৰ? মই জোক লগা দেখি ভয়তে পলালো, তেহেঁতে ৰুইয়ে আছে। ৰুই থাক তই, ভয় নালাগে যদি। 3টা জোক ওলাইছে, একেবাৰতে লাগিছে। এয়া দেখিছে কিমান তেজ উলিয়াই দিছে। এয়া দেখিছে দাদা, বৌ, আমাক খেতি কৰা দাদাই, বৌয়ে আৰু পোৱালি তিনিওটাই ৰুই আছে। মই উঠি আহিলোঁ কাৰণ মোক জোকে কামুৰিলে, সেইবাবে মই থকা নাই। বহুত কষ্ট দেই, নোৱাৰি আৰু, বহুত বিষাইছে কঁকাল, একদম ভৰি পূৰা টানি টানি ধৰিছে। সেইকাৰণে মই উঠি গুচি আহিলোঁ। তেহেঁতে ৰুইয়ে আছে, ভাগৰ লগাই নাই বোলে তেহেঁতৰ। সেয়া মাটি ৰুই পোৱালীয়ে ঘাঁহ লৈ আহিছে, ৰুই আছে, অকণমান আছে। গুচি আহিলোঁ, জোক লাগিলে ভয় লাগিলে। এতিয়া ঘৰলৈ আহি আছোঁ। পোৱালি মুখখন ওলাই নাই, ঘৰলৈ আহি আছোঁ। কিমান অৱস্থা নাইকিয়া, ঘামি কৰি। যোনে কষ্ট কৰে সেয়েহে বুজি পায়, কিন্তু মাটি ৰোৱা বা ধান কাটা খেতিয়ক মানুহৰ কিমান কষ্ট হয়, সেইটো মই আজি নিজে অনুভৱ কৰিছোঁ। কাৰণ ইমান জোক, খজুৱতি পানী, কিমান কষ্টৰে ধানখিনি কৰা হয়। তাৰ পাছত সেয়া কষ্টৰ ফলটো পালে ভাল লাগে। কষ্টৰ ফল বোলে মিঠা, কষ্টৰ ফল সঁচাই মিঠা, সেইটোতো সঁচায়ে। কষ্ট কৰে যেনেকৈ তেনেকৈ ফলটো পালেও বহুত ভাল লাগে। বা খেতিয়ক মানুহৰ বহুত কষ্ট, মই গম পাই গৈছোঁ। হয়নে সুৰেশ? কিমান কষ্ট আজি কচোন। আজি মাটি ৰুই কেনেকুৱা লাগিলে? বহুত ভাল লাগিল। ভালকে মাতটো দে, একে বৰকে অকণমান ক, মাটি ৰুই কেনেকুৱা লাগিলে ক। মাটি ৰুই ইমান কষ্ট। জোক কেইডাল লাগিছিলে? জোক 5টামান লাগিছে। মোৰ কেইটা লাগিলে? আপোনাৰ 4টামান লাগিলে। সেয়া তেজ চাকে উলিয়াই ফুটাই দিলে। আহি আছোঁ দুইটা ঘৰলৈ।
মই মাটি ৰুম বুলি অহা নাছিলোঁ, মানুহজনৰ লগত আহিছিলোঁ ফাৰ্মলৈ। আহোঁতে তাৰপিছত আমাৰ খেতি কৰা দাদা আৰু বৌ আহিলে। বৌয়ে ক'লে ৰুবা। মই বোলো চেষ্টা কৰি চাব পাৰোঁ জীৱনত। আজি প্ৰথম মই মাটি ৰুইছোঁ, ৰুই পোৱাই নাই, মাৰ ঘৰততো ৰোৱাই নাই, নুৰুৱেই, পথাৰলৈ যোৱাও নিয়মেই নাই। তাৰপিছত আজি হেঁপাহ এটা মানে মনৰ আশা এটা পূৰণ হ'ল, মাটি ৰুলোঁ, কাটিছোঁ ধান। মই ইয়াত প্ৰথম অহাৰ পিছতে পথাৰলৈ এদিন আহিছিলোঁ, শহু দেউতাও আহিছিলে। দেউতাই ক'লে জলি, মোক জলি বুলি মাতে ঘৰত, জলি ৰোৱা কাটা যদি কাটাগৈ যোৱা। তাৰপিছত মোৰ মন গ'ল, কাটি পোৱা নাছিলোঁ। তাৰপিছত বোলো হয় দিয়ক কাটি চাওঁ। আৰু সেই দাদাহঁতৰ বৌৰ লগতে অলপ কাটিলোঁ, পাৰিলোঁ, কিন্তু বহুত কঁকাল বিষায়। এতিয়া মই দেখিছে এইকণ ৰুই পেলাই মই কেনেকৈ পাগলৰ দৰে হৈ আহিছোঁ। মোবাইলটো ৰুই থাকোঁতে নিবলৈ এটা কাৰণেই নোৱাৰিলোঁ, বহুত পানী দ আছিলে, পানী অলপ বেছি হৈ আছিলে। মোবাইলটো নিবলৈ ভয় লাগিলে, কাৰণ ক'ব নোৱাৰি পৰি যাবও পাৰে। যি জোক ওলাইছে, 3-4ডালমান জোক লাগিছে ভৰিত। মই কান্দি পেলালোঁ। পোৱালীয়ে দেখি হাঁহিছে পুৰা। মানুহৰ মুখখনে ওলোৱা নাই তাৰ। সেয়া হাঁহি আছোঁ, ফুটাই দিলে জোকে। বহুত ভয় লাগে, কাৰণ জোক মই দেখিছোঁ, সৰু সৰু মিহি মিহি জোকটো এনেকৈ আহাটো, সেইটোহে জোক দেখিছোঁ। কিন্তু এইডাল জোক মই জীৱনত প্ৰথম দেখা নিচিনা হৈছে, আৰু মোৰ ভৰিত লাগিছে। কেনেকুৱা এটা অনুভৱ হৈছে মই আপোনালোকক বুজাব নোৱাৰোঁ। বহুত ভয় লাগিছিলে, বৌ গাতে চপিয়াই উঠিছোঁ ভয়ৰ চোততে। বৌয়ে কৈছে ভয় নকৰিবা, মই এৰাই দিম। তাৰপিছত বৌয়ে উলিয়াই, তাকো লাগিছে এবাৰতে 2ডাল এবাৰ। কেনেকুৱা ভয় লাগিব, তাকো গোটেই ভৰি মোৰ একদম গোটেই ৰাউণ্ডটো গোল হৈ লাগিছে। সেইডাল জোক ফুটাই দিছে, কিমান ভয়ানক, ভয়টো লাগিবই। ঘৰ পাইছোঁহি, চাব সকলোৱে মোৰ ভিডিঅ'টো মই দেখাম। মাটি ৰোৱা অকণমান, ৰোৱাখিনি দেখাবতো নোৱাৰিলোঁ, মনটো সেইকাৰণে অকণ বেয়া লাগিছে। হ'লেও কাইলৈ মাটি ৰুই হৈ যাব। কাইলৈ এপাক আহিব লাগিব, অকণমান আছে, সেইকণ বেছি নুৰুৱে বোলে, সেইকণ থৈ দিব। কাইলৈ ভঁৰাল কি মই নিয়ম নাজানো, ভঁৰাল বনাব লাগে নে কি বোলে, সেইটো এটা নিয়ম আছে। মাটি ৰুই হোৱাৰ পিছত বোলে তেনেকৈ কিবা ভঁৰাল এটা বনাব লাগে। মোক মাতিছে, বৌয়ে কৈছে আহিবা, কাইলৈ বনাম দুইজনীয়ে। তাৰপিছত মই বোলো হ'ব ঠিক আছে, ৰাতিপুৱা আহিম। আজি ৰাতিপুৱাই অহা কথা আছিলে, কিন্তু কি হ'ল, ৰাতি শোৱা দেৰি, 12টামান বাজিলে, গৰমত শুবলৈ পৰা নাই। ৰাতিপুৱা উঠোঁতে দেৰি হ'ল। তাৰপিছত আহিব নোৱাৰিলোঁ পথাৰলৈ। মনটো বেয়াও লাগিছিলে, কালি দাদাক কৈছিলোঁ কাইলৈ পথাৰলৈ যাম বুলি, আহিব নোৱাৰাৰ কাৰণে বেয়া লাগিছিলে। কি এতিয়া আবেলি মই ফাৰ্মতহে আহিছিলোঁ, এনেই ৰুম বুলি ভাবা নাছিলোঁ। তেহেঁতে ৰুবলৈ অহা দেখি মই বোলো ৰুইয়ে দিওঁ আৰু একেবাৰে। এতিয়া থাকক, বাই বাই, ঘৰ পাইছোঁহি। ইমান অকণমান পানীতে মাছ আছে, একদম পূৰা ধৰি আছে সি। পথাৰৰ পৰা আহি আছোঁ, সি কৈছে বাইদেউ ইয়াত মাছ আছে। মই বোলো ধেইত নাই, এনেই কৈ চুৰে আছে এইফালে, সেইখিনি আছে, চা। সি কৈ আছে মাছ আছে বুলি, মই বিশ্বাস কৰা নাই। এতিয়া পূৰা ধৰি আছে। মই বোলো ধৰচোন, কিমান ধৰ। অকলে ধৰি আছে, মই নাই নামা দেই। সি খুব ভাল পায় বোকা ফেনেকি এইবিলাক মাছ ধৰিবলৈ। কিমানকেইটা পালি চাওঁ, দেখা। এইয়া পাইছে কেইটামান, পিছত দেখাম বাৰু। এয়া সি ধৰা মাছ, এইকেইটা পালে, দেখিছে সঁচাকেই কেইটামান এসাজৰ হৈ গৈছে মাছ পালে। এচাৰে সঁচা কথাই কৈ আছিলে, মইহে বিশ্বাস কৰা নাছিলোঁ।